চন্দ্ৰ প্ৰকাশন কিতাপৰ C31 পেজৰ 38 নম্বৰ প্ৰশ্নটো হ'ল পাঁচটা ক্ৰমিক সংখ্যাৰ সমষ্টি 60 হলে মধ্যৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা। এতিয়া পাঁচটা ক্ৰমিক সংখ্যাৰ সমষ্টি 60 সংখ্যা কিটা আমি আগতে উলিয়াই ল'ব লাগিব। পাঁচটা ক্ৰমিক বুলি ক'লে আমি বুজিব লাগিব এটা যদি x হয় তাৰ পিছৰ সংখ্যাটো হ'বগৈ x + 1 ক্ৰমিক বিলাক এটা 5 হলে পিছৰটো 6 পিছৰটো 7 মানে এক এককে বাঢ়ি যায়। তাৰ পিছৰ সংখ্যাটো হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰ পিছৰটো হ'ব x + 4 এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু সমষ্টি মানে যোগফল আটাইকেইটা সংখ্যাৰে সমষ্টি মানে যোগফল আমাক কিমান কৈছে 60। গতিকে আমি আটাইকেইটা সংখ্যা আমি যোগ কৰিলো, যোগ কৰি আমি কিমান পালো 60 পালো। এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াম। x ৰ মান বুলি ক'লে x কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা x আছে গতিকে 5x লিখিম আৰু সংখ্যা আছে 1 2 3 4 5 6 6 4 10 যোগৰ 10 সমান আছে 60। এতিয়া আমি 5x ৰাখিম। প্ৰথমতে আমি 10 হুফালে লৈ যাম, হুফালে 60 আছে 10 হুফালে গলে হ'ব মাইনাসৰ। এতিয়া যদি x ক ৰাখো তেতিয়া 5 যাব তলত আৰু ওপৰত 60 ৰ পৰা 10 গলে থাকিব 50 5 50 যাব 10 বাৰ তাৰ মানে x ৰ মান পালো কিমান 10। তাৰ মানে এই সংখ্যাটো হ'ব 10 এটো হ'ব 11 এটো 10 হ'ব এটো 11 হ'ব এটো হ'ব 12 এটো হ'ব 13 এটো হ'ব 14। তারপরে মাজৰ সংখ্যাটো আমাক উলিয়াব দিছে, মাজত কোনটো আছে 12 সংখ্যাটো আছে গতিকে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ। 39 নম্বৰ প্ৰশ্নটো হ'ল পাঁচটা অংকৰে গঠিত ক্ষুদ্ৰ সংখ্যাটো আৰু তিনিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ অন্তৰ মানে হ'ল বিয়োগফল। তে পাঁচটা অংকৰে গঠিত ক্ষুদ্ৰ সংখ্যাটোৰ পৰা তিনিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটো আমি মাইনাস কৰি দিব লাগিব। মাইনাস কৰিলে কিমান হয় আমি উলিয়াব লাগে। তে পাঁচটা অংকৰ ক্ষুদ্ৰ সংখ্যা মানে আটাইতকৈ সৰু সংখ্যা আমি অংক বুলি ক'লে আমি বুজিব লাগে অংক আছে 10টা 0 ৰ পৰা 9 লৈকে। এতিয়া এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল 1, এটা অংকৰ ডাঙৰ সংখ্যাটো হ'ল 9, দুটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল 10 আৰু দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99। ঠিক তেনেকৈ আমাক প্ৰশ্নই কৈছে পাঁচটা অংকৰে গঠিত ক্ষুদ্ৰ সংখ্যাটো, পাঁচটা অংকৰে গঠিত ক্ষুদ্ৰ সংখ্যাটো হ'ব 1 ৰ লগত আমি 4টা শূন্য দিলে পাঁচটা অংকৰ ক্ষুদ্ৰ সংখ্যাটো আমি পাম। এই ক্ষুদ্ৰ সংখ্যাটোৰ পৰা তিনিটা অংকৰ ডাঙৰ সংখ্যাটো, তিনিটা অংকৰ ডাঙৰ সংখ্যা হ'ব 999। আমি এটো মাইনাস কৰিম, মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা 9 না যায় আমি একধাৰ কৰিম। ইয়াৰ পৰা 10 ৰ পৰা 9 গলে থাকিব 1, ইয়াত থাকিব 9, 9 ৰ পৰা 9 গলে 0, ইয়াত থাকিব 9, 9 ৰ পৰা 9 গলে 0 আৰু ইয়াত আছে 9 9001। তো এটো অপশন এ নম্বৰ অপশনটো আছে 9001 এই নম্বৰটো শুদ্ধ উত্তৰ। 40 নম্বৰ প্ৰশ্নটো হ'ল 12 সংখ্যাটোৰ 11 গুণৰ লগত কি সংখ্যা যোগ কৰিলে 132 হ'ব। যদি আমি অংকৰ নিয়মত কৰিব যাও 12 সংখ্যাৰ 11 গুণৰ লগত কি সংখ্যা যোগ কৰিলে 132 হ'ব। তে 12 সংখ্যাটো আমি লিখিলো, 12 সংখ্যাটোৰ 11 গুণ মানে 11 পূৰণ কৰিলো প্লাস যোগ কৰিবলগীয়া সংখ্যাটো আমি নাজানো x লিখিলো, এই সংখ্যাটো যোগ কৰিলে ইকুৱেল হ'ব 132। এতিয়া আমি x ক যদি বাওফালে ৰাখি দিও সোফালে 132 আছে আৰু 12 আৰু 11 পূৰণ কৰিলে হ'বগৈ 12 গুণ 12 2 থাকিল 1, 12 গুণ 12 1 13 132। তে 132 সোফালে গুচি গলে হ'বগৈ মাইনাসৰ। তে 132 ৰ পৰা 132 গলে 0 তাৰ মানে x ৰ মানটো হ'বগৈ 0। ইয়াত ডি নম্বৰ প্ৰশ্নটো হ'বগৈ শুদ্ধ উত্তৰ। 41 নম্বৰ প্ৰশ্নটো হ'ল মাখনপূৰ্ণ পাত্ৰ এটাৰ ওজন খালী পাত্ৰটোৰ 5 গুণৰ সমান। তাৰ মানে খালী পাত্ৰটোৰ ওজন যিমান হ'ব তাক যদি 5 গুণ কৰো
তেতিয়া মাখনপূৰ্ণ পাত্ৰটোৰ ওজন মাখন আৰু পাত্ৰটোৰ সৈতে ওজনৰ সমান হ'বগৈ যদি তিনিটা খালী পাত্ৰৰ ওজন ৭৫ গ্ৰাম হয় তেন্তে পাত্ৰত থকা মাখনৰ ওজন কিমান হ'ব অপচন আছে 70 80 125 আৰু 100 আমি এটা কাম কৰিম তিনিটা পাত্ৰৰ ওজন আছে ৭৫ গ্ৰাম তে এটা খালী পাত্ৰৰ ওজন আমি উলিয়াব পাৰিম ৩ ৰে ৭৫ হৰণ কৰিলে হ'বগৈ 25 তাৰ মানে এটা খালী পাত্ৰৰ ওজন হ'বগৈ 25 আৰু এটা খালী পাত্ৰৰ ওজন যিমান সেই খালী পাত্ৰটোৰ 5 গুণ কৰিলে মাখনপূৰ্ণ পাত্ৰৰ ওজন ওলাব তে ইয়াত আছিলে তিনিটা পাত্ৰৰ ওজন আছিলে খালী পাত্ৰৰ ওজন আছিলে ৭৫ গ্ৰাম এটাৰ ওজন কিমান হ'ব আমি ৩ ৰে যদি হৰণ কৰো 25 বাৰ যাব তাৰ মানে এটা খালী পাত্ৰৰ ওজন হৈ আছে 25 গ্ৰাম এটা খালী পাত্ৰৰ ওজন হ'বগৈ 25 গ্ৰাম তেনেহলে মাখনপূৰ্ণ পাত্ৰটোৰ ওজন কিমান কৈছিল আমাক মাখনপূৰ্ণ পাত্ৰটোৰ ওজন মাখনপূৰ্ণ পাত্ৰটোৰ ওজন হ'ব খালী পাত্ৰটোৰ 5 গুণ তাৰমানে খালী পাত্ৰটোৰ ওজন আছিলে 25 তাৰ 5 গুণ কৰিলে হ'বগৈ 125 তাৰমানে মাখনৰে ভৰ্তি থকা পাত্ৰটোৰ ওজন হ'ল 125 গ্ৰাম আৰু খালী পাত্ৰটোৰ ওজন হ'ল 25 গ্ৰাম তেনেহলে মাখনৰ ওজন হ'ব নিশ্চয় 100 গ্ৰাম এত শুদ্ধ উত্তৰটো হ'ব 100 গ্ৰাম ডি নম্বৰটো 42 নম্বৰ প্ৰশ্নটো হ'ল 280টা কমলা টেঙা 50 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এনেদৰে ভগোৱা হ'ল যাতে প্ৰতিজন লৰাই 5টা কমলা পায় আৰু প্ৰতিজনী ছোৱালীয়ে 7টা কমলা পায় তো ছোৱালীৰ সংখ্যা আমাক উলিয়াব দিছে ছোৱালীৰ সংখ্যা এ নম্বৰ দিছে 15 বি নম্বৰ 25 সি নম্বৰ 35 ডি নম্বৰ 45 ইয়াত টোটেল লৰা ছোৱালী আছে 50 জন মুঠ লৰা ছোৱালী এতিয়া মই ছোৱালীৰ সংখ্যা ধৰি লৈছো x জনী তে লৰাৰ সংখ্যা হ'বগৈ 50 মাইনাছ x কাৰণ লৰা আৰু ছোৱালী মিলি আছে 50 জন যদি ছোৱালীৰ সংখ্যা যদি ধৰি লৈছো 10 জন হয় লৰাৰ সংখ্যা 40 হ'ব তাৰ মানে 50 ৰ পৰা 10 বাদ দিব লাগিব মানে ছোৱালীৰ সংখ্যাটো বাদ দিব লাগিব তাৰ মানে যদি ছোৱালীৰ সংখ্যা x হয় তেনহলে লৰাৰ সংখ্যা হ'বগৈ 50 ৰ পৰা x বাদ দিলে বাকিখিনি লৰা এতিয়া প্ৰশ্নত আমি কি দেখা পালো টোটেল কমলা আছে 280টা কমলা আছে আৰু প্ৰতিজনী ছোৱালীয়ে 7টাকৈ কমলা পায় এজনী ছোৱালীয়ে যদি 7টাকৈ কমলা পায় ছোৱালী আছে x জনী ছোৱালীয়ে পাব 7x টা কমলা আৰু প্ৰতিজন লৰাই 5টাকৈ কমলা পায় তো লৰা আছে কিমান 50 মাইনাছ x জন লৰা আছে ইমান জনে কিমানটা কমলা পাব লগত পূৰণ কৰিব লাগিব এজন লৰা যদি 5টা পায় ইমান জন লৰাই কিমান পাব তাৰ মানে এটো পূৰণ কৰিব লাগিব তে এখিনি হল লৰা ছোৱালীয়ে পোৱা কমলা এখিনি হল লৰাই পোৱা কমলা আৰু দুইজনৰে আটাইখিনি কমলা যদি আমি যোগ কৰো তেতিয়া হ'ব 280 হ'ব এটা সমীকৰণটো সমাধান কৰিলে আমি आंसर পাম 7x plus 5 ৰে যদি 50ক পূৰণ কৰো 5 5 গুণ 25 লগত এটা শূন্য তো মাইনাস 5 দি x ক পূৰণ কৰিলে 5x সমান আছে 280 এতিয়া 7টা x ৰ পৰা 5টা x যদি আমি বিয়োগ কৰো থাকিব 2টা x আৰু হোফালে 280 আছে 250 ফালে প্লাসৰ আছে হোফালে গুছি গলে হ'ব মাইনাসৰ এতিয়া 2টা x ৰাখিলো 280 ৰ পৰা 250 বাদ দিলে থাকিব 30 তাৰ মানে x সমান হ'বগৈ 2 তলত যাবগৈ তলত গলে 30 ক হৰণ কৰিলে হ'বগৈ 15 তাৰ মানে ছোৱালীৰ সংখ্যা হ'ব 15 গৰাকী এতিয়া এই অংকটো এনেকে নকৰাকৈ যদি আমি কৰিব বিচাৰো তে ইয়াত আমি চাব লাগিব টোটেল কমলা আছে 280 আৰু প্ৰতিজনী ছোৱালীয়ে পাব 7টাকৈ পাব আৰু প্ৰতিজন লৰাই 5টাকৈ পাব এত অপচন কেইবাটাও দিয়া আছে এ নম্বৰত 15 আছে গতিকে আমি যদি হিসাব কৰো যে ছোৱালীৰ সংখ্যা যদি মই 15 ধৰো কাৰণ এ নম্বৰত 15 আমি এটা প্ৰথমৰ পৰা ট্ৰাই কৰিম যদি ছোৱালীৰ সংখ্যা 15 হয় তে
15 জনী ছোৱালীয়ে কিমানটা কমলা পাব এজনীয়ে 7টা কৈ পালে 15 জনীয়ে পাব 7 5 গুণ 35 ৰ 5 থাকিল 3 7 গুণ 7 আৰু 3 10 105টা কমলা পাব যদি ছোৱালী 15 জনী আছিল তে লৰা নিশ্চয় 35 জন হ'ব কাৰণ টোটাল লৰা ছোৱালী মিলি 50 জন আছিল তাৰ ভিতৰত 15 জনী যদি মই ছোৱালী ধৰো লৰা হ'ব 35 আৰু প্ৰতিজন লৰাই 5টা কৈ কমলা পাইছে বুলি কৈছে 5 5 গুণ 25 5 থাকিল 2 5 3 গুণ 15 2 17 এতিয়া আমি কমলাখিনি আমি হিসাব কৰি চাম 280 হৈছে না নাই পাছে পাছে 10 শূন্য থাকিল 1 7 1 8 আৰু 2 280 ওলাই গৈছে তাৰ মানে এটো শুদ্ধ উত্তৰ যদি আমি 25 প্ৰথমত থাকিলেতেন 25 দি আমি তেনেকা ট্রাই কৰিলোহেতেন তেনেকা আমি আনসাৰটো পাম 43 প্ৰশ্নটো কৈছে 10 গ্ৰাম সোণৰ দাম 45 টকা তেনেহলে 15 গ্ৰামৰ দাম কিমান হ'ব তে 15 গ্ৰামৰ দাম যদি উলিয়াব লগা হয় তে আমি গ্ৰাম আৰু মিলিগ্ৰামৰ মাজৰ সম্পৰ্কটো আমি জানিব লাগিব যে কিমান মিলিগ্ৰামত 1 গ্ৰাম হয় এইখিনিৰ কাৰণে এটা চাৰ্ট আছে মই আপোনালোকক দেখাইছো বাৰু এইটো আমি মনত ৰাখিব লাগিব কিলো হেক্টৰ ডেকা গ্ৰাম মানে কিলোগ্ৰাম হেক্টোগ্ৰাম ডেকাগ্ৰাম গ্ৰাম ডেসিগ্ৰাম সেন্টিগ্ৰাম মিলিগ্ৰাম তাৰ মানে কিলো হেক্টৰ ডেকা গ্ৰাম ডেসি সেন্টি মিলিগ্ৰাম গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব আৰু এটো আমাক ক'ত হেল্প কৰিব এতিয়া যদি আমি মিলিগ্ৰামৰ পৰা গ্ৰামলৈ নিব লগা হয় তাৰ মানে কিমান ইয়াত আমি মনত ৰাখিব লাগিব বাওফালৰখিনি ডাঙৰ একক আৰু সোঁফালৰখিনি হল সৰু একক তে আমাৰ এই দুটা সম্পৰ্ক উলিয়াব লাগে মিলিগ্ৰাম আৰু গ্ৰামৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে তে 1 গ্ৰামত কিমান মিলিগ্ৰাম হ'ব 1 গ্ৰামত কিমান মিলিগ্ৰাম 1 লিখিলো বাকি এটো হল ডেসিগ্ৰাম এটো হল সেন্টিগ্ৰাম এটো হল মিলিগ্ৰাম লগত শূন্য দি গলে হল তাৰ মানে 1 গ্ৰামত 1000 মিলিগ্ৰাম 1 গ্ৰামত 1000 মিলিগ্ৰাম তাৰ মানে 10 গ্ৰাম সোণৰ দাম দিছে আমাক 4500 টকা 10 গ্ৰাম তে 10 গ্ৰামত কিমান মিলিগ্ৰাম যদি 1 গ্ৰামত 1000 মিলিগ্ৰাম হয় তে 10 গ্ৰামত নিশ্চয় 10000 মিলিগ্ৰাম তাৰ মানে 10000 মিলিগ্ৰাম সোণৰ দাম হল 4500 টকা এতেকে 1 মিলিগ্ৰাম সোণৰ দাম হ'বগৈ 4500 ওপৰত থাকিব আৰু এই 10000 তলত থাকিব এতেকে কিমান গ্ৰামৰ দাম উলিয়াব দিছিল আমাক মিলিগ্ৰাম 15 মিলিগ্ৰাম তে 15 মিলিগ্ৰাম সোণৰ দাম হ'বগৈ তে 10000 ভাগৰ 4500 পূৰণ 15 তে এটা শূন্য দুটা শূন্য আমি কাটি দিলো এতিয়া 5 ৰে আমি কাটিব পাৰিম 5 1 যাব 5 1 যাব 20 বাৰ আকৌ 5 45 যাব 9 বাৰ আকৌ 5 ৰে কাটা যাব 5 20 যাব 4 বাৰ 5 15 যাব 3 বাৰ এতিয়া 3 9 গুণ 27 আৰু তলত কিমান 4 একচুয়ালি প্ৰশ্নটো ভুল আছে ইয়াত 45 হ নহয় এটো 45000 হ'ব লাগিব 45000 এটো 45 হ নহয় 10 গ্ৰাম সোণৰ দাম 45000 টকা হ'ব তেতিয়া অংকটো কি হ'ব যেহেতু 1000 মিলিগ্ৰামত 1 গ্ৰাম হয় গতিকে 10 গ্ৰাম মানে 10000 মিলিগ্ৰাম 10000 মিলিগ্ৰাম সোণৰ দাম হল 45000 টকা এতেকে 1 মিলিগ্ৰাম সোণৰ দাম হ'বগৈ এই 10000 তলত যাব আৰু ওপৰত থাকিব 45000 এতেকে কিমান গ্ৰামৰ দাম উলিয়াব দিছে আমাক 15 মিলিগ্ৰাম সোণৰ দাম হ'বগৈ এতিয়া 10000 ওপৰত আছে 45000 পূৰণ 15 এতিয়া যদি আমি কটাকটি কৰো এটা দুটা তিনটা শূন্য কাটা যাব আৰু আমি এটো একৰ লগত শূন্য আছে গতিকে আমি এটো কটাকটি নকৰি ওপৰখিনি পূৰণ কৰিলে বেছি সহজ হ'ব 15 5 গুণ 75 ৰ 5 থাকিল 7 15 4 গুণ 60 আৰু 7 67 আৰু তলত একৰ লগত এটা শূন্য আছে মানে এক ঘৰে পৰে দশমিক তাৰ মানে দাম হল 67.5 টকা
শুদ্ধ উত্তৰটো ইয়াত অপশ্যন ডি নম্বৰ দিয়া আছে 6750 3 নম্বৰ পিছৰ প্ৰশ্নটো এজোৰ কমলাৰ দাম 4 টকা 50 পইচা তেনেহলে 1.5 ডজন কমলাৰ দাম কিমান এজোৰ মানে হল দুটাৰ দাম দিছে ইমান টকা তে 1.5 ডজন মানে 1.5 ডজন 1 ডজনত হয় 12টা তে 1.5 ডজন মানে হল 18টা কমলাৰ দাম উলিয়াব দিছে আমাক তে এজোৰ মানে হল দুটা কমলাৰ দাম দিছে 4 টকা 50 পইচা 4 টকা 50 পইচা আমি টকাত লৈ গৈছো এতেকে এটাৰ দাম আমি উলিয়াব লাগিব এটা কমলাৰ দাম দুটা কমলাৰ দাম যিমান আছে এটা কমলাৰ দাম তাতকৈ নিশ্চয় কমিব আৰু সেই কাৰণে আমি হৰণ কৰিব লাগিব 2 যাব তলত ওপৰত থাকিব 4.50 টকা এতেকে কিমানটা উলিয়াব দিছে আমাক 1.5 ডজন মানে 1 ডজনত যদি 12টা হয় 1.5 ডজনত হ'ব 18টা কমলাৰ দাম হ'ব গৈ তে 2 ভাগৰ 4.50 তো আছেই লগতে 18 পূৰণ হ'ব 2 18 যাব 9 বাৰ 9 দি যদি পূৰণ কৰো 9 0 গুণ 0 9 5 গুণ 45 ৰ 5 থাকিল 4 9 4 গুণ 36 আৰু 4 এ 40 দশমিক 2 ঘড়ী পেন আছে 2 ঘড়ী পেন দশমিক তাৰ মানে 40.50 টকা হ'ব 1.5 ডজন কমলাৰ দাম যেটো অপচন গতিকে শুদ্ধ উত্তৰটো 40.50 ইয়াত উত্তৰত ভুল দিয়া আছে ওপৰৰ এটাও নহয় বুলি কৈছে কিন্তু শুদ্ধ উত্তৰটো 40.50 হ'ব পিছৰ প্ৰশ্নটো হল কেজনমান লৰাই মুঠতে 26.25 টকা পাবলৈ প্ৰতিজনে 75 পইচাকৈ উঠালে লৰাৰ সংখ্যা কিমান এতিয়া আটাই কেজন লৰাৰ মুঠ টকা হল ইমান আৰু প্ৰতিজনে দিছে ইমান টকা তে মুঠ লৰাৰ সংখ্যা বুলি কলে এই 75 পইচাৰে আমি কি কৰিব লাগিব এই 26.25 আমি টকাক আমি হৰণ কৰিব লাগিব হৰণ কৰি আমি যেটো পাম হেতু आंसर হ'ব আৰু মনত ৰাখিব লাগিব এটো আছে পইচাত এটো আছে টকাত গতিকে আমি টকাক পইচা লৈ আমি নি লব লাগিব 26.25 টকা তাৰ মানে দশমিকটো উঠাই দিলে পইচাত যাব গৈ 2625 ক 75 দি হৰণ কৰিলে যিমান হ'ব হেতু आंसर হ'ব পিছৰ প্ৰশ্নটো এনে এটা ক্ষুদ্ৰ সংখ্যা নিৰ্ণয় কৰা যাতে 12 18 আৰু 30 এৰে হৰণ কৰিলে প্ৰতি ক্ষেত্ৰতে ভাগহে একে হয় তাৰ মানে আমি 12 18 আৰু 30 এৰে হৰণ যোৱা সংখ্যাটো আমি আগতে বিচাৰি উলিয়াব লাগিব তাৰ মানে লহাগু উলিয়াব লাগিব 12 18 আৰু 30 ৰ লহাগু উলিয়াম 12 18 আৰু 30 ৰ যদি আমি লহাগু উলিয়াও তিনিটাতে 6 ৰে হৰণ যাব 6 2 গুণ 12 6 3 গুণ 18 6 5 গুণ 30 এটা আমি আটাইখিনি যদি পূৰণ কৰো 5 3 গুণ 15 15 2 গুণ 30 30 3 6 গুণ 18 180 তাৰ মানে এই তিনিটা সংখ্যাৰে হৰণ যোৱা এটা সংখ্যা হল 180 সংখ্যাটো তিনিটাৰে হৰণ যাব এতিয়া আমাক এনেকুৱা এটা সংখ্যা উলিয়াব দিছে যেটো সংখ্যাত আমি যদি আটাইকেইটা সংখ্যাৰে হৰণ কৰো ভাগ একে থাকে ইয়াত অপচন আমি বি নম্বৰত দেখা পাইছো 183 আছে গতিকে বাকি সংখ্যাবিলাক লহাগু নহয় যেহেতু ইয়াত আমি দেখা পাই আছো 183 সংখ্যাটো আমি লব লাগিব এটু কাৰণে যেহেতু 12 ৰে যদি 180 হৰণ যায় আৰু যদি 183 হৰণ কৰো তাৰ মানে 3 বাকি থাকিব যেহেতু 18 ৰে 180 হৰণ যায় তাৰ মানে ইয়াত 183 আছে ইয়াতো 3 বাকি থাকিব 30 ৰে 180 হৰণ যায় তাৰ মানে 30 ৰে 183 যদি হৰণ কৰো ইয়াতো 3 বাকি থাকিব তিনিও ক্ষেত্ৰতে বাকি থাকিব 3 মানে একে সংখ্যা বাকি থাকিব গতিকে শুদ্ধ উত্তৰটো 183 পিছৰ প্ৰশ্নটো কৈছে 505 গ্ৰাম 1 কিলোগ্ৰামৰ কিমান অংশ এতিয়া 505 আছে গ্ৰামত আৰু 1 আছে কিলোগ্ৰাম তা আমি প্ৰথমতে জানিব লাগিব 1 কিলোগ্ৰামত কিমান গ্ৰাম 1 কিলোগ্ৰামত হল 1000 গ্ৰাম তাৰ মানে 505 গ্ৰামটো হ'ব 1000 ভাগৰ 505 আমি তাক কটাকটি কৰিম 505 টো আমি ওপৰত ৰাখিম আৰু 1 কিলোগ্ৰাম মানে 1000 গ্ৰাম 1000 তলত থাকিব দুইটাতে 5 ৰে হৰণ যাব 5 5ত এবাৰ 5 0 0 বাৰ 5 5ত এবাৰ আকৌ 5 2 গুণ 10 লগত দুটা শূন্য তাৰ মানে 200 ভাগৰ 101 ইয়াত 200 ভাগৰ 101 শুদ্ধ উত্তৰ বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব
সেম প্ৰশ্ন পিছৰ প্ৰশ্নটো হ'ল ৭৫ সেন্টিমিটাৰ 1 মিটাৰৰ কিমান অংশ এতিয়া মিটাৰ আৰু সেন্টিমিটাৰৰ সম্পৰ্ক 100 মিটাৰত 100 সেন্টিমিটাৰত 1 মিটাৰ হয় গতিকে 1 মিটাৰ তলত থাকিব ৭৫ সেন্টিমিটাৰ ওপৰত থাকিব কটাকটি কৰিব লাগিব ৭৫ সেন্টিমিটাৰ ওপৰত থাকিব আৰু তলত থাকিব 1 মিটাৰ যেহেতু ওপৰটো সেন্টিমিটাৰত আছে আমি তলতো সেন্টিমিটাৰ লিখিব লাগিব তাৰমানে 1 মিটাৰত হ'ল 100 সেন্টিমিটাৰ এটা ৭৫ আৰু 100 দুইটাতে কিহেৰে হৰণ যায় 25 ৭৫ত যাব 3 বাৰ 25 100 যায় 4 বাৰ তাৰমানে 4 ভাগৰ 3 হ'ব শুদ্ধ উত্তৰ ইয়াত অপচন 4 ভাগৰ 3 এই নম্বৰটোৱে শুদ্ধ উত্তৰ হ'ব 49 নম্বৰ প্ৰশ্নটো হ'ল এখন কিতাপৰ 25 পৃষ্ঠা আছে মানে মুঠ পৃষ্ঠা 25 এজন লৰাই 15 পৃষ্ঠা পঢ়িলে তেওঁ কিতাপখনৰ কিমান অংশ পঢ়িবলৈ বাকি আছে প্ৰথমতে আমি ইয়াত আমি দেখা পাইছো যে মুঠ কিতাপ আছে পৃষ্ঠা আছে 25 ই তলত থাকিব আৰু পঢ়িলে কিমান 15 আৰু পঢ়িবলৈ বাকি আছে 10 পৃষ্ঠা বাকি আছে গতিকে তলত থাকিব 25 ওপৰত থাকিব 10 আৰু 25 আৰু 10 দুইটাতে 5 ৰে হৰণ যাব মুঠ পৃষ্ঠা আছিল 25 তলত থাকিব আৰু যেহেতু লৰাজনে 15 পৃষ্ঠা পঢ়িলে আমাক উলিয়াব দিছে বাকি থকা অংশ উলিয়াব দিছে 25 পৃষ্ঠাৰ পৰা 15 পৃষ্ঠা পঢ়িলে তাৰমানে পঢ়িবলৈ বাকি আছে আৰু 10 পৃষ্ঠা পঢ়িবলৈ বাকি আছে গতিকে ওপৰত 10 থাকিব দুইটা কাটিলে 5 25 যাব 5 বাৰ 5 10 যাব দুবাৰ তাৰমানে 5 ভাগৰ 2 অংশ তেওঁৰ পঢ়িবলৈ বাকি আছে শুদ্ধ উত্তৰটো হ'বগৈ ডি নম্বৰটো শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো 1 কুইণ্টল চাউলৰ দাম 1200 টকা 10 গ্ৰাম চাউলৰ দাম কিমান হ'ব আমি জানিব লাগিব 1 কুইণ্টলৰ পৰা আমি গ্ৰামলৈ যাব লাগিব এতিয়া 1 কুইণ্টল মানে কিমান 1 কুইণ্টল মানে 100 কেজি মানে 100 কিলোগ্ৰাম তে কিলোগ্ৰামৰ পৰা আমি আকৌ গ্ৰামত যাব লাগিব আমি কিলোগ্ৰামৰ পৰা আকৌ গ্ৰামত যাম 100 গ্ৰামত কিলোগ্ৰামত কিমান গ্ৰাম আমি 100 লিখিম পূৰণ কিলোগ্ৰাম বুলি ক'লে 1 কিলোগ্ৰামত হ'ল 1000 গ্ৰামত 1 কিলোগ্ৰাম হয় এতিয়া গ্ৰামত গুচি গ'ল 1 * 1 0 ইয়াত দুটা ইয়াত তিনটা মানে কেইটা হ'ব 5টা 1 2 3 4 5 টা মানে 1 কুইণ্টলত 1 10 70,000 অযুত লাখ 1 লাখ গ্ৰাম এতিয়া 1 কুইণ্টলৰ দাম দিয়া আছে তাৰ মানে 1 এটা 0 দুটা তিনটা চাৰিটা 5টা 1 2 3 4 5 ইমান গ্ৰাম 1 কুইণ্টল মানে ইমান গ্ৰাম চাউলৰ দাম দিয়া আছে 1200 টকা তেন্তে হলে 1 গ্ৰাম চাউলৰ দাম কিমান হ'বগৈ 1 গ্ৰাম চাউলৰ দাম উলিয়াব হলে এইখিনি তলত থাকিব 1 2 3 4 5 আৰু ওপৰত থাকিব 1200 তে কিমান গ্ৰাম উলিয়াব দিছে আমাক 10 গ্ৰাম এতেকে 10 গ্ৰাম চাউলৰ দাম হ'বগৈ 1 2 3 4 5 ওপৰত আছে 1200 লগত 10 টো পূৰণ হ'ব এটা 0 ইয়াত এটা দুটা কাটা গ'ল এতিয়া তলে ওপৰে দুইটা আমি হৰণ কৰিব নালাগে একৰ লগত 0 থাকিলে আমি ওপৰৰ সংখ্যাটো লিখিম তলত দুটা 0 আছে মানে 2 ঘৰে পনে দশমিক তাৰমানে 0.12 টকা যেটো বি নম্বৰ অপচনতে দিয়া আছে শুদ্ধ উত্তৰটো ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই পৰৱৰ্তী ভিডিঅত আপলোড কৰিম আজিলৈ ইমানে থাকিল ধন্যবাদ